আমি আজি সমগ্ৰ অসমজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখলৰ যোগে যদি মেৰুদণ্ডহীন সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনক আমি জনাই দিব বিচাৰিছোঁ যে কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰক তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি জেলত ৰাখিছে। তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালক গ্ৰেপ্তাৰ কৰি যিমান দুৰ্নীতিবিধি কাম আছে তেওঁলোকে কৰি গৈছে। দিহিং পাটকাই কয়লা খননৰ বাবে অনুমতি দিছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। টোলগেট তেওঁলোকে বহুৱাইছে। এয়াই হৈছে তেওঁলোকৰ মেইন লক্ষ্য। অখিল গগৈক যাতে জেলত ভৰাই তেওঁলোকে যিমান দুৰ্নীতি কৰিব পাৰি সেই দুৰ্নীতি তেওঁলোকে কৰি গৈছে। কিন্তু এটা কথা আমি চৰকাৰখনক জনাইছোঁ যে চৰকাৰখনে যি এন আইক তেওঁলোকৰ পোহনীয়া কিছুমান বস্তুৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰিছে। আমি এন আইকো ধিক্কাৰ দিছোঁ আৰু মেৰুদণ্ডহীন সৰ্বানন্দ সোণোৱাল চৰকাৰক আমি ধিক্কাৰ দিছোঁ। অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালক অতি শীঘ্ৰে মুক্তি দিয়ক। অন্যথা কিন্তু আমেৰিকাত যিটো পদ্ধতি হৈছিল সেই পদ্ধতিত অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহি চৰকাৰখনক উৎখাত কৰিবৰ কাৰণে ৰাইজে কিন্তু কুণ্ঠাবোধ নকৰিব। বিগত সময়ত যেন বিজেপি আই টি চেলৰ মানুহখিনিয়ে বিভিন্ন মন্তব্য দিয়ে, সাম্প্ৰদায়িকলৈ মন্তব্য দিয়ে, বিভিন্ন মন্তব্য দিয়ে। সেইদিনা দুৰ্লভো গুণ দি গৈছে। কিন্তু তেওঁলোকে এদিনতে ওলাই গুচি আহে। কিন্তু আজি কিন্তু অখিল গগৈ কিন্তু ওলাই অহা নাই। কি ক'ব? ইতিমধ্যে দেখা গৈছে বিজেপিৰ আই টি চি এলে হওক তেওঁলোকে ঠিকাৰ নামত লাখ লাখ টকা ঘোচ খাই পেলাই তেওঁলোকে ঠিকা দিয়ে। সেই দুৰ্নীতিগ্ৰস্তসকলক অসমৰ জনসাধাৰণে যেতিয়া ৰাইজৰ চকুত বা প্ৰশাসনক জনাই দিয়ে তেওঁলোকক কিন্তু এদিনতে তেওঁলোকক জামিন দিয়ে। আচলতে চৰকাৰখনে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালক গ্ৰেপ্তাৰ কৰি সম্পূৰ্ণৰূপে যিমান দুৰ্নীতিবিধি কাম কৰিবলৈ আছে সম্পূৰ্ণ তেওঁলোকে ষড়যন্ত্ৰত লিপ্ত হৈছে। আজি আমি সমগ্ৰ অসমৰ লগতে আমাৰ শিৱসাগৰ জিলাটো ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈকে ধৰি আমাৰ সতীৰ্থসকলৰ বিনা স্বাৰ্থে মুক্তিৰ দাবীত এটা মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি এই ক্ষেত্ৰত চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ অসমৰ ৰাইজৰ কাৰণে মাত মাতি অহা, অসমৰ বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ জড়িত অসমত যিসকল নেতাই অতদিনে মাত মাতি আহিছে তেওঁলোকৰ মুক্তিৰ দাবীত আমি অসমৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে আমাৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কিদৰে ফেচিষ্ট কায়দাৰে অসমৰ জনগণৰ ন্যায্য দাবীৰ প্ৰতি মষিমূৰ কৰি তেওঁলোকৰ নিজৰ ফেচিষ্ট কায়দাৰে তেওঁলোকে অসমৰ সম্পদ, অসমৰ যিখিনি মানুহৰ ন্যায্য দাবী তেওঁলোকে সদায় নস্যাৎ কৰি আহিছে। আপোনালোকে দেখিছে যে কা আন্দোলনৰ পিছত বিভিন্ন সময়ত তেওঁলোকে এই কৰোণা ভয়াৱহতাৰ সময়তো তেওঁলোকে বিভিন্ন সময়ত দেশৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ নেতাক তেওঁলোকে কা আন্দোলন কৰাৰ নামত তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু বিভিন্ন ধৰণে তেওঁলোকে হাৰাশাস্তি প্ৰদান কৰিছে। ন্যায়ৰ গইনা লৈ পিনি তেওঁলোকে কি কৰিছে যে তেওঁলোকে বিভিন্ন ধৰণৰ মানুহক মাতি পিনি হাৰাশাস্তি কৰি পিনি এই ভয়াৱহতাৰ সময়তো তেওঁলোকে মানে শোষণ আৰু নিষ্পেষণ মানুহক চলাই আহিছে। গতিকে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক আমি তেওঁলোকক কৈ থৈছোঁ যে আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ যে তেওঁলোকৰ কোনো শক্তিয়ে নাই যে তেওঁলোকে এই আমাৰ অসমখনক তেওঁলোকে আৰু আগুৱাই নিব পাৰিব বুলি। আমি এই সময়ত তেওঁলোকক অনাগত সময়ত তেওঁলোকক অসমৰ ৰাজনীতিৰ পৰা তেওঁলোকক আমি আঁতৰাই পঠিয়াই আমি সংকল্প গ্ৰহণ কৰিছোঁ। আজি আমি শিৱসাগৰ জিলাত সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলাতো এটা মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি অখিল গগৈ আৰু আমাৰ সতীৰ্থসকলৰ মুক্তিৰ দাবী। মই জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক। মোৰ নাম মানৱ দত্ত। লৈয়ে আছোঁ চোন।